মৰ্নিং এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। এতিয়া মই তানিষ্কাৰ বাবে গৰম কাপোৰৰ বজাৰ কৰিবলৈ যাওঁ। ভিডিঅ'টো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব। তেন্তে বলক। হৈছে তানিষ্কা আৰু মোৰ গৰম কাপোৰৰ বজাৰ। মই নিজৰলৈ লৈছোঁ এটা নেকলেছ আৰু এযোৰ ইয়েৰিংছ। আজি ডিনাৰত বনাব লৈছোঁ পাপৰ আৰু দৈৰ বহুত টেষ্টি ৰেচিপি। 3 চামুচ মই ইয়াত ঘিউ দিছোঁ। ইয়াত মই লৈছোঁ চফ, ক'লা জিৰা আৰু গোটা জিৰা, গুটি লৈছোঁ অকণমান। হৈ গ'ল। এইখিনি মই এতিয়া তেলত দি দিম। এইখিনি এনেদৰে হৈ যোৱাৰ পাছত মই ইয়াত এডোখৰ আদা লৈছোঁ। আদাখিনি মই ভালদৰে ৰুকি লৈছোঁ। এনেদৰে ৰুকি পিনে এইখিনি মই ইয়াত দি দিছোঁ। আৰু মই 4টা কেঁচা জলকীয়া লৈছোঁ। এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি ইয়াত দি দিছোঁ। এইখিনি মই এবাটি দৈ লৈছোঁ। ইয়াত মই ৰঙা জলকীয়া, হালধি, ধনিয়া পাউডাৰ দি ভালদৰে মিক্স কৰি লৈছোঁ। ইয়াৰ পিছত কণ্টিনিউ মিলাই থাকিব, নহ'লে দৈখিনি বেয়া হৈ যাব, ফাটি যাব দৈখিনি। এতিয়া এইখিনি তেলটো যেতিয়া ওপৰলৈ আহি গ'ল, মানে এইটো দৈটো ভালদৰে মছলাৰ লগত পকি গ'ল। এইখিনিত মই এতিয়া মই ইয়াত 2 গিলাচ গৰম পানী দি দিম। হাই কৰি ঢাকনা মাৰি দিছোঁ। 5 মিনিটৰ পাছত মই আকৌ চাম। মই গেছত সেকি লৈছোঁ। এনেদৰে মই 12টামান পাপৰ সেকি লৈছোঁ। মই 4জন মানুহৰ বাবে বনাইছোঁ। ভালদৰে উতলি গ'ল। এতিয়া মই ইয়াত পাপৰখিনি দি দিছোঁ। এইখিনি মই এনেদৰে দি দিছোঁ। পাপৰত নিমখ আৰু মছলা কেইটামান দিয়া থাকে, সেইবাবে মই ইয়াত নিমখটো দিয়া নাই। আপুনি ইয়াত নিমখটো চাই পিনে নিমখটো অলপমান দি দিব পাৰে। নামাৰি 5 মিনিটমান এনেদৰে থৈ দিম। চামুচ ইয়াত মই এতিয়া 1 চামুচ ঘিউ দিছোঁ, 2টা ৰঙা জলকীয়া দিছোঁ।